হাই হেল্ল' নমস্তে ৱেলকাম বেক টু দ্য চেনেল গাইজ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। তো আপুনি যদি ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফুল ব্লগ চাবৰ কাৰণে। তো এইটো হ'ল আমাৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলি চাৰিআলি। এতিয়া বৰ্তমান ইয়াতে ব্ৰিজ বনাই আছে, এনেকুৱাকৈ হোৱা নাই। আৰু আজি তাৰিখটো হ'ল 25 ডিচেম্বৰ 2023। আৰু এতিয়া বৰ্তমান মই ৰাতিপুৱা উজাইত গাখীৰটো খালী কৰি আহি আছোঁ। ৰং চাইডেদি গৈ আছোঁ এতিয়া বৰ্তমান। এনেকৈ ৰং চাইডে গাড়ী যোৱা ৰাস্তাটো বনাই দিছে। তো এনেকৈ ৰং চাইডেদি গৈ আছোঁ সেইটো চাইডে, যোনটো চাইডে এইফালে ৰাস্তা ক্ৰচিং কৰিব পাৰে লেফ্ট চাইডে। তো এইফালে কিবা কনষ্ট্ৰাকশ্যন কাম চলি আছে এইফালে, সেইটো কাৰণে আমি ৰাইট চাইডেদি ৰং চাইডেদি যাব লাগিব। তো এইফালে বনাই দিছে। তো লগ পাম ফুল ব্লকত, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।